এটা বৃত্তৰ স্পৰ্শ কিমান আঁকিব পাৰি এটা বৃত্তৰ স্পৰ্শ কিমান আঁকিব পাৰি হা এটা বৃত্তৰ স্পৰ্শ কিমান আঁকিব পাৰি কিমান এটা আঁকিব পাৰি হা কেনেকৈ হয় এটা বৃত্তৰ স্পৰ্শ কিমান আঁকিব পাৰি এডাল এটা বৃত্তৰ স্পৰ্শ কিমান আঁকিব পাৰি এটা বৃত্ত বুলি ক'লে পৰিধিটো বহুত অংশ থাকে ন কাৰণ এটা চাই লওক এটা বৃত্ত বুলি কওঁতে ইয়াতো বহুত বিন্দু আছে না নাই অসীম বিন্দু লগ লাগিয়ে এটা বৃত্ত পৰিধি সৃষ্টি হৈছে আৰু প্ৰত্যেকটো বিন্দুতে আমি এডাল এডাল স্পৰ্শ টানিব পাৰি পাৰি নহয় আমি এনেধৰণে কিমান ৰাখিব পাৰি এইটো লেখত নাই আনলিমিটেড ইনফিনাইট গতিকে অসীম তাৰপিছত ক'ব লাগিব এটা বিন্দুত কিমান স্পৰ্শ আঁকিব পাৰি তিনডাল এডাল তাৰপিছত ক'ব লাগিব এটা বহিবিন্দুৰ পৰা স্পৰ্শকৰ টানিব পৰা সংখ্যা কিমান অলপ আমি জ্যামিতি মামিতি অলপ কৰিছিলোঁ মই ভাবিছোঁ অকণমান হিচাপ নিকাচত যাম পিছত আকৌ অকণমান জ্যামিতিত যাম পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল অৰ্থ কৰ্ণডাল স্কয়াৰ কৰিলে বাকী দুডাল স্কয়াৰ কৰি সমান কৰিব পাৰি यार ভাল মানুহ দে ন সটো ভালকে দে হা
Agak awal bisa. Bisa tuh dia deh. Baru lahirnya dia cinta koribi. Sudah sok kosto nama. Sayo. Iya, orang ini. Oi, ল'ৰা ছোৱালীহঁত এৰা কালিলৈ চাম বতৰ বেয়া Jangan ada. Hello guys. Dua kayak gimana? Hah? Ini. Cuma nama gimana? Pasnya saya gimana? Pasnya saya? Pasnya saya pas? Pasnya kesana, pasnya dia kan, pasnya ini, pasnya seno. Pasnya saya no?